চাওক কোনোবাই কিবা ভাবি কিবা কৰিছে তাত আমাৰ ক'ব লগা নাই কিন্তু কথাটো হৈছে কি বড়োলেণ্ডত ৰাইজে কি বিচাৰিছে শান্তি বিচাৰিছে সম্প্ৰীতি আৰু ইয়াত নিৰাপত্তা বিচাৰিছে আৰু ৰাইজে এতিয়া শান্তি সম্প্ৰীতি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে আৰু দুটা তিনিটা একৰ্ড হৈ গ'ল এই তিনিটা একৰ্ডত যিবিলাক আমি বিভিন্ন অধিকাৰবিলাক পাইছোঁ এতিয়া 100% ৰূপায়ণ কৰা সময় আহিছে গতিকে সেইবিলাক ৰূপায়ণ কৰাৰ লগে লগে ৰাইজৰ বহুতখিনি উন্নয়ন হ'ব ৰাইজে বহুতখিনি আগুৱাই যাব গতিকে কোনোবা দলে এনেকুৱা কি চিন্তা কৰি পেলাই এইবিলাক কৰিছে আমি নাজানো আৰু ইয়াৰ ওপৰত আমি চৰ্চা কৰিম নাই তৃতীয় বড়ো চুক্তিটো বাদ দিয়ক প্ৰথম চুক্তিটো চানচুমা ডাঙৰীয়াই কৰিছে চানচুমা ডাঙৰীয়াই প্ৰথম চুক্তি কৰিছে ইয়াৰ পিছত আকৌ মানে 96ত আন্দোলন হৈছে তাৰমানে তেখেতৰ চুক্তিটো 100% ৰাইজে মানি লোৱা নাই এতিয়াতো তেখেতে 90% হৈছে কিন্তু চানচুমা খুংগুৰ বসুমতাৰীয়ে 1993 যিটো চুক্তি কৰিছে এইটো 100% ৰাইজে মানি লোৱা নাই আৰু তেখেতে এতিয়া নিলাজভাৱে এই কথাবিলাক লুকাই থৈ দিয়ে আৰু আজি তেখেতে পুনৰ যিটো মানে কামবিলাক কৰিবলৈ গৈছে 1993 যদি তেখেতে ভাল চুক্তি কৰিলেহেঁতেন এই সময়তে পুনৰ মানুহ আজি ইমানখিনি মানুহ মৃত্যু হ'ব লগা নহ'লেহেঁতেন গতিকে আজি চানচুমা খুংগুৰ বসুমতাৰীৰ চিন্তাধাৰাবিলাক বাস্তৱৰ লগত কোনো মিল নাই তেখেতে আজি এমপি হৈ নাথাকাৰ কাৰণে আজি আন্দোলন কৰিবলৈ ওলাইছে কালি এমপি হৈ থাকিলে আকৌ আন্দোলন নোহোৱা হ'ব ইমান বছৰে এমপি আছিলে এমপি থকা সময়ত কিয় একো নকৰিলে এতিয়া এমপি নোহোৱাৰ কাৰণে ৰাজনৈতিক স্বাৰ্থত এইবিলাক কৰিবলৈ ওলাইছে 15খন নহয় বহুতখিনি স্কুল আছে আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আৰু সেইটো বিটিআৰ চুক্তিৰ দ্বাৰা যিটো চুক্তিটো চানচুমা খুংগুৰ বসুমতাৰীয়ে মানে ভাল চুক্তি নহয় বুলি কৈছে এই চুক্তিৰ দ্বাৰা আমাৰ বিদ্যালয়বিলাকে মানে কি হয় প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে এই চুক্তিৰ দ্বাৰা কলেজবিলাক আজি প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে গতিকে মই আশাবাদী যে কম সময়ৰ ভিতৰতে সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ যাব বিজেপিৰ লগত যিহেতু ইউপিপিএলৰ মিত্ৰতা আছে গতিকে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত ইউপিপিএলে ইয়াত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি ইউপিপিএলে দলীয় প্ৰাৰ্থী নিজাববীয়া বুলিতো কথা নাই ইউপিপিএলৰ প্ৰাৰ্থী হ'ব চবে মিলি খেলিম